কি ঘূৰি ঘূৰি যাই আছা তুমি এতিয়া খেন্তাও নাজানো মই পৰীক্ষা কৰি 9 মাহ আছে 9 মাহত মানুহ চলি হৈ যায় মোৰ পঢ়া নহ'ব কিমান সোনকালে কাই পৰে জানা যাৰ ক্লাছৰ লাষ্ট ৰোল নাম্বাৰ মোৰ এক ৰোল নাম্বাৰ বে আগতে 100 আছে কি হ'ল তাতে মই গৌৰৱ কৰোঁ মোৰ ৰোল নম্বৰক লৈ মুঠতে মই এটা কিতাপ নপঢ়োঁ হেল্ল' কি কৰিছা আবে ইমান সোনকালে পঢ়া আৰম্ভ চা তাৰ 5 মাহ আছে পৰীক্ষা কৰিবি দে বাদ দি কিমান পঢ়া হ'ল মাত্ৰ 5খন চেপ্টাৰ 5খন কিতাপ মোৰো হৈছে মোৰ গোটেই হৈছে সেই ফাটা ফাটি মোৰ পুৰা মোৰ ইংলিছ অসমীয়া এডভান্স আছামিজ জিঅ'গ্ৰাফী পলিটিকেল চায়েন্স এগ্ৰিকালচাৰ মাত্ৰ এইকেইখন চেপ্টাৰ বাকী চব হৈছে বাকী আহিলি না পুৰা ফাটি তিনিটা পাতলাক কিয় 5 মাহ আছে পঢ়িম দেই হ'ব আজিহে পঢ়িম ফালি দিম এইসব কাট আজি পুৰা ফালি দিম 4 ঘণ্টামান পঢ়িম দে আজি A few moments later. ঘুমটি লাগছে এতিয়া পুৱা পঢ়িম পুৱা একদম পুৰা ভালকৈ পঢ়িম পুৱা পঢ়িম The next morning. কেইটা বাজিল 8:30 চাহ খাওঁ টাইম হৈছে চাহ খাই আহি গেৰাণ্টি পঢ়িম পুৰা একদম 1 নম্বৰ গেৰাণ্টি বিদ্যা পঢ়িম একচম চাহ তাহ খাই ল'লোঁ এতিয়া পঢ়িম কেইটা বাজিল 12টা বাজিলে গধূলি পঢ়িম মা কচম 1 নম্বৰ বিদ্যা মা কচম মা কালি গধূলি পঢ়িম এসপ্তাহ আছে পৰীক্ষালৈকে পুৰা ভালকৈ পঢ়িব লাগিব কেইখন চেপ্টাৰ হ'ব 3খন 5 বৰ বেছি 5খন চেপ্টাৰ হ'ব এতিয়া ভালকৈ পঢ়িব লাগে 12টা চেপ্টাৰ হ'ব কথাই নাই 12টা হ'ব দে ভগৱান ৰিজাল্ট আহিল ভাল জয় ভগৱান প্লিজ ভাল ৰিজাল্ট उम्र सारी তোর দা রেজাল্ট কি হলো তোর ফেল বলে তুই